ওকে তো welcome back guys নমস্কাৰ Devapratim ব্লগ চেণ্টাৰ নতুন ধামাকা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো তো গাইজ ইমান ৰ'দ দিছে না চকু মেলবাই পৰা নাই তো পানী লাগি আছে কিবা হৈ আছে মানে অমুক বহু বেমাৰে নুগুচা হৈছে মাতটো একদম ফাটি আছে তো বাদ ইগনোৰ কৰক এইগিলাখন বাদ দিয়ক বেমাৰ চেমাৰ হৈ থাকিব যাই থাকিব মামাৰ বিয়া একবাৰে আহি না কি আপোনালোকে সি গম পাইছে নিশ্চয় তো আজি হল মোৰ মামাকা বিয়া আৰু কালি হল ৰিসেপশন তো মই ভাবলো মোৰ যেটা এটা ফ্যামিলি আছে মানে আৰু মই এটা জৰিয়া আছে যাৰ দ্বাৰা আপোনালোকক দেখাব পাৰো বস্তু গিলা মোৰ জীৱনত কি ক্ষতি থাকে কি হৈ থাকে তো ভাবলো আমাৰ এতে বিয়া কিনকে হয় বা গোটেইখিনি নহলিও মানে অলপ অলপ দেখাব চেষ্টা কৰিম যে বিয়া কেনে নহয় তো যাওঁ আজি মানে একদম ৰেডি পুৰা ফুল এক্সাইটেড ফুল জোশ ৰাতিপুৱা 7:30 বাজিল তো একদম মানে আমাৰ আগৰ দিনৰ যেনেন বিয়া চিডি গেছে বিয়াৰ মিউজিক লাগি থাকে ফটো আহি থাকে ভিডিঅ' আহি থাকে তো সেনেকে দেখাব চেষ্টা কৰিম মানে মোৰ ব্লগিং ষ্টাইলত বেছিকে নহয় বেছিকে বিয়াৰ ষ্টাইলত দেখাব চেষ্টা কৰিম ব্লগিঙত থাকিব এণ্টাৰটেইনমেণ্টত হ'ব চব থাকিব তো এটা বেলেগ ভিডিঅ' আজি বনাম তো বোলক বিয়া কা মিউজিক লগাই দিম আৰু একদম বিয়া কা পৰিৱেশ সৃষ্টি কৰি বিয়া কা ভিডিঅ' বনাম বোলক মানে আপোনালোক বিয়া পাতিবতো লাগব একদম মানে এনেহেন ভিডিঅ' বনাম বোলক তো গাইজ মই আহিব গেলো তো কিবা আছে কেনে মানে আহি কিনে মই আছো ঘৰ খাব লাগে খাওঁ তুমি লুচিয়ান বলে চাওঁ খাই চাওঁ কেনে হৈছে তো একদম ঘৰত লুচি তৰকাৰী চব লাহে যোগাৰ হৈ আছে ৰেডি হৈ আছে ৰাতিপুৱা 9টাই পাইছি হৈ যাব টেনশ্যন নাই লাহে তো গাইজ পানী তুলিব যাব আৰু তো বিয়াৰ ওপৰত এখন লাগাতে শুভ বিবাহ তো একদম মানে শুভ বিবাহ তুমি কেনে বিয়া গান আছে না কইনা কি টেনশ্যন নাই দে আৰু ভাই আমাৰ হেনে নাই দে আৰু আমাৰ কইনা চিছে না কইনা বিয়াক লগি তোৰ খাপৰাং কৰে তো এটা পানী তুলিব যাব তো একদম কলেজ যোগাৰ কৰিছি তো আজি বিয়াৰ গোটেইখিনি দেখাই আছো নিয়ম চিয়ম কেনেহেন কি একদম চাই থাকো ভিডিঅ'টো তো গাইজ ইফালে বিয়া চলি আছে তো মানে জেনেৰেটৰ বাজি আছে চব বোম শব্দ হ'ব পাৰে এইটো কি তললৈ লুকাব আছে হা লাষ্ট কৰি কি নামটো কৈ দিবা নমস্কাৰ মোৰ নাম প্ৰিয়াংশু কাকতি মোৰ মাহিল ল'ৰা হয় তো এটা বস্তু দেখোঁ আমাৰ এটা মানে বোম ধুমুহা গৈছিল যাওঁ কালি না মানুহক যাওঁ কালি তো ইডাল গাছ উগলি গৈছে ভাবিছোঁ কিমান ডাঙৰ এটা ধুমুহা হ'ব লাগিব তোক যিবোৰে নালাগে নে মানুহটো সৰু গম পাইছে না ভালকৈ থাকি অলপ তো গাইজ মই এতিয়া প্ৰথম মামাতে গাইছিলোঁ তেতিয়া মই প্ৰথম ইউটিউব চেনেল খুলিছিলোঁ মানে আৰম্ভণিতে গাইছিলোঁ সেইটো ভাইটি মোৰ ছাবস্ক্ৰাইবাৰ তো কেনে লাগে ভিডিঅ' চাই ভাল লাগে কিবা কৈ দিয়া বিয়া আজি কেনে লাগছে খাবা না খালা নাই লুচি কেইখন খালা সেইখন চাৰখান খালি কি হয় বাপা আৰে মই ইয়াৰ নিচিনা বয়স তই কৈছি না এই বেজাৰ লোকে তই লুচি দেখা তাৰ দি তই কিমান দিবি মই না কিমান নাম তোমাৰ তো গাইজ আজি বিয়াৰ এইটোৱে ভৰসা মানে লাইন নাই এতে কৈছোৱে বাটা বৰষুণত লাইন নাই তো চব লাইট মানে চব যি বস্তু চলিব আজি ডিজে বোলে ডিজে ঠিক আছে ডিজে গোটেই এইটো দিয়ে চলিব তো এইটোৱে ভৰসা তো এইফালে বাৰ লাইট লৈ আহিছি তো কেনে একদম আৰু দেই আৰু কিবা এটা হ'ব আৰু বিয়া লাগছি না ধুনীয়া তো গাইজ আমাৰ তাত আখে ভজা কাৰ্যসূচী চলি আছে তো ইফালে আমাৰ আইতা আখে ভাজি আছে তো এই আখেহি মানে মামীয়া ঘৰত লৈ যাব লাগিব তো এইটো আমাৰ নিয়ম মানে আমাৰ ইয়াতে তো এতিয়া মানে কি চব হৈ কিনে নিয়ম আছে আখে ভাজে আৰু তাহাঁতি লৈ যায় কিনে তাতে কিবা কৰে মন্ত্ৰ মাতে জানে আপোনালোকে ও মা হাইদা তো গাইজ দিনৰ কাৰ্যসূচী লাহে লাহে চেছ মানে এতিয়া ৰাতিৰ কাৰ্যসূচী আছে মানে যিটো ধৰা যায় বিয়া এতিয়া মেইন বিয়াটো বুলি সেইটোৱে কয় না ৰাতি যাইটো তো আৰু খানাটোতো কালি আছে চ' আজি আৰু বিশেষ সেই নাই কিন্তু মোৰ বম গৰম দিছে তো এতিয়া ঘৰত যে গাটো যে কাপোৰ চব খালে আহোঁ খালে নাই উল্টা কাপোৰ নাই দুখা মানুহ নাই ইমান বেছি কাপোৰ ডাঠকে হ'লেও বন্ধ কৰনা তেৰা বকৱাছ বন্ধ কৰ আবে তো গাইজ মই পাতচা লগাইছিলোঁ তো গা চা ধুই ল'লোঁ একদম চাফাকৈ ধুনীয়াকৈ তো গাড়ীখনকো গাটো ধুই দিওঁ মানে কইনা আনিব যাব লাগিব গাড়ীখনত তো গাটো ধুই দিওঁ তো গাইজ মই একদম সাজি কাছি আহি গ'লোঁ গাড়ীখনত ধুই আনিছোঁ তো এতিয়া গাড়ীখন ডিজাইন কৰিম কিন্তু ইনকে কি ডিজাইন কৰোঁ আপোনালোকে মানে নেক্সট ক্লিপটোত চাই লওক 1 2 3 যাবি
তো গাইজ গাড়ী চাৰি লৈ আহি গ'ল একদম ধুনীয়াকৈ সাজে চাজে এই কি সুন্দৰ লগা আহিছে চাওকচোন এতিয়াখন পূৰা মাৰি দিছে তো একদম মানে ধুনীয়া ধুনীয়া গাড়ীত ধুনীয়া কইনা আনিম আমি তো এতিয়া ধৰা মেকআপ দি কি হ'ব কইনা দুগু ঠিকেই হ'ল তো আৰু হেলে না পোহৰ দিছে এই আমাৰ ভাই পোহৰ দি দিলাক এই ভাই এইটো লাগে আমাক কি 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 পাছত বাছ যাওঁতে মানুহ যাব এতিয়া মানুহ এটা কেনে একদম ভাল লগ মামাই একদম ধুনীয়াকৈ সুন্দৰকৈ দাড়ি চাৰি কাটি একদম ধুনীয়াকৈ আহিছে অ' মামা মামা হাই দিয়া এটা ৱাও स्कूल खाबी ऑन होई था पूरा अपडेट तो गाइस ये बोमा है ये हजार पट्टा है ये 1K है मेरा फैमिली में भी 2K है और ये लाइटर है ये कोयना का घर है ये हम है और थोड़ी देर बाद यहाँ पे धमाका होने वाला है तो गाइस ये बिया चली আছে তো একদম মানুহে মানুহ ভৰ্তি হৈ গৈছে তো বিয়াৰ কি দেখে কিবা সবে জানে বিয়া কিনকে পাতে যদি নাজনিও আপোনাৰ বিয়াৰ দিনা গম পাব কিনকে বিয়া পাতে তো সেই আৰু তো গাইস গুড মৰ্নিং তো কালি বিয়া গেল তো ৰাতি কইনা চিনা আনি চব দৰা ঘৰৰ মানুহ ঘুমি আছে বাট পুৱাই মানে চবতকৈ ফাৰ্ষ্টতে উঠছোঁ মই তো বাজিছে কেইটা চাওক 5:20 তো মই উঠছোঁ মানে কি মই একচুৱেলি ঘুমোৱাই নাই মই ৰাতি ঘুমটি নাহিলে কৈছোঁ ৰাতি তো উঠি কিনে মই গা চা ধুই ল'লোঁ এতিয়া পুৱা অলপ সময় পাছত গা ধোৱা জেগা নহ'ব মানুহে লাইন পাতি থাকিব মই গা চা ধুই ল'লোঁ এতিয়া অলপ এই চকলৈকে যাওঁ কি আছে চাওঁ ব'লক তো গাইজ এনেহেন পৰিৱেশত আহি মানে কি লাগে আৰু মানে কি ভাল লাগে চাওকচোন মানে ৰাতিপুৱা বাজিছে কেইটা 5:28 তো এই পুৱাই সিফালে মই গান শুনি আছোঁ পাপনদাৰ গান এটা গান হৈছে আং নাং কৈনো কৈ নিদিয়া কিয় তো মানে কি ক'ম আৰু কি লাগে আৰু শুনকচোন শুনি আছে যদি শুনিব পাৰি দিয়ক নাচো শুনা পাব পাৰে তো মানে কি ক'ম আল্টিমেট এক্সপিৰিয়েঞ্চ মানে জীৱনত ইমান ৰাতিপুৱা নুঠো না এনে তাতে ঘৰত থাকলি ক'ৰবাত ৰাতিপুৱা 7:00-8:00 উঠা যায় কিন্তু আজি মানে ঘুমোলাই না কালি চ' এই এক্সপিৰিয়েঞ্চটো জীৱনত পোৱা নাছিলোঁ দে তো গাইজ মানে মই ফুৰি আহোঁ যি ৰান্ধনি চান্ধনি আহিছে তো এইফালে মাংস কাটি আছে আৰু এইফালে মাছ কাটি আছে তো একদম মানে সুন্দৰকৈ বম খানা আজি দেই তো গাইজ এটা বস্তু দেখোঁ এই যি বিয়া চিয়া এই গীত দিলি এইটো বস্তু আহে বুজি মানে কিজানি বহুতে মই মানে কালি গম পাইছোঁ কিন্তু আপোনালোকে গম নাপাব পাৰে তো দেখাই দিওঁ দিয়ক এই বস্তুটো এই দুডাল থাকে ভিতৰত দুডাল দেখছি না এই দুডাল থাকে এই দুডাল ধৰিব এনেকৈ এতিয়া ধৰিব টানি দিব ফুল হৈ গ'ল বোলো দে আৰু ইমান দিন চাই আছিলোঁ ইমান দিন মানে এইটো বস্তু দেখি থাকোঁ বাট ইনকেছ বানাওঁ হয় মই এইটো গম পোৱা নাছিলোঁ চ' আপোনালোকে গম পোৱা নাছিল আজি গম পালা এতিয়া আনলি মানে এইটো এতিয়া যদি তেনেকৈ হেৰি কৰি দিওঁ এতিয়া ধৰোঁ এইটো টানি দিওঁ আৰু নৰ্মেল এটা ৰচি হৈ যাব তো দে তো গাইজ মামা কা বিয়া চেছ আৰু মই ভিডিঅ'টো চেছ কৰোঁ কাৰণ অলৰেডি ভিডিঅ'টো বহুত লম্বা হ'ল আৰু লম্বা নকৰোঁ কাৰণ ইমান বেছি চিটিকে চেথন হৈছে না ভিডিঅ'টো ইমান সেই নকৰোঁ বাকী কেনেকুৱা লাগে ভিডিঅ'টো কমেণ্ট কৰি ক'ব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আইডিটো আহি ৰখা হে ডিছক্ৰিপশ্যনত লিংক দিয়াও আছে তো জিংকে যে যাওঁ মনটো ফ'ল' কৰি দিব কাৰণ বিয়াৰ অলপ দেখাবৰ চেষ্টা কৰিলোঁ কেনেহেন হয় বিয়া কি হয় বিয়া কি কেনেহেন বিয়া আপোনালোকৰ এতিয়া পাত পাৰব বিয়া মানে সেই আৰু সেই খবৰকৈ হ'ব সেই আৰু তো বাই বাই মানে আপোনালোকক বাই বাই দিব ইচ্ছাই নাযায় হ'লেও আৰু উপায়টো নাই না গাইজ হয় না দিয়ক বাই বাই হাতৰ কালাৰ চাওকচোন ঘড়ী পিন্ধি কেনে হৈ গৈছে আধা কলা আধা বগা বাই বাই Midnight and city lights on the other side. You're calling me up at